जों बर' रायजो राजाफ्रा गासैबो खौसे जोंनि बर' हारिनि माखासे दैदेनगिरिफोरा गावनि पावार आरो गाद्दिखौ गोमाजानो गिनानै दासिमबो खौसे जानो हायाखै। बिपिएफ आरो इउपिपिएल बे मोननै राजनीतिक हानजाया खौसे जानो थाखाय सावरायगासिनो। खुलुमबाय, आं बे समाव मोनसे सुंद' आपडेट लानानै फैलायबाय। रायजोफोर, जों साफ्रोमबो बर' रायजो राजाफोरा खौसेयानो दङ, नाथाय जोंनि बर' हारिनि सानैसो दैदेनगिरिफ्रा गावनि पावार आरो गाद्दिखौ गोमाजानो गिनानै बिथांमोना दासिमबो खौसे जानो हायाखै। इउपिपिएल आरो बिपिएफ बे मोननै राजनीतिक हानजाया खौसे जानो थाखाय सावरायगासिनो दङ होननानै जोङो बे समाव मोनथिमोननाय जादों। मानगोनां दिपेन बर' बिथांनि खावलायनाय बायदियै बिथांनि खावलायनायखौ लानानैनो बिटिसिआव थाखानाय बर'निनो मोननै राजनीतिक हानजा जायखौ जोङो मोनथियो बिपिएफ आरो इउपिपिएल बे मोननै राजनीतिक हानजाया खौसे जानो थाखाय सावरायगासिनो दङ होननानै जोङो बे समावहाय मोनथिमोननाय जादों। जों साफ्रोमबो रायजो राजाफोराथ' बर'नि दैदेनगिरिफोरखौ खौसे जाजानायखौ जोङो लुबैदों, नङा होमबा रायजोफोर? बर' हारिनि गासैबो दैदेनगिरिफ्रा खौसे जानानै बर' हारिनि जौगानायनि थाखाय खामानि मावलांबाय थाब्लासो, बर' हारिनि थामोनथानि थाखाय खौसेयैनो खामानि मावलांबाय थाब्लासो मानगोनां बड'फा उपेन्द्रनाथ ब्रह्म बिथांनि जि थांखि, बिथांनि नुनाय सिमाङा मोगथां महर मोनहैगोन होननानै आङो बे समावहाय साननानै मोनदों। रायजोफोर, बर' हारिनि दैदेनगिरिफ्रा खौसे जायोब्लासो, खौसे खामानि मावलांब्लासो बुहुमाव बर' हारिया मोनसे गेरेमसा हारि हिसाबै सिनायथि मोनगोन। रायजोफोर, बे समाव मानगोनां दिपेन बर' बिथांनि खावलायनाय बायदियै जों साफ्रोमबो बर' रायजो राजाफोरा लुबैनाय बायदियै बिपिएफ आरो इउपिपिएल बे मोननै राजनीतिक हानजाया खौसे जानो थाखाय सावरायगासिनो दङ होननानै बे समाव एमएलए रबिराम नार्जारी बिथाङा खौरांगिरिनि सिगाङाव रोखायैनो फोरमायना होनायखौ बे समाव नुनो मोननाय जादों। रायजोफोर, एमएलए रबिराम नार्जारी बिथाङा बे समाव खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायदों, नोंथांमोना बिथांनि फोरमायनाय सुंद' भिडिअ क्लिपखौ जोबजासिम नायनानै लाग्रो, बेनि उनावसो नोंथांमोना गाव गावनि कमेन्टफोरखौ होलायब्लानो जाबाय। বিপিএফ আৰু ইউপিপিএলৰ মাজত ইউনিফিকেশ্যনৰ কথা যিটো ওলাই আছে, সেইটো একজাক্ট চেন্সত ইউনিফিকেশ্যন নহয়, একত্ৰীকৰণ নহয়, দল ভাঙা ভাঙি সেইটো বিষয় নহয়। বিপিএফ দল ভাঙি ইউপিপিএলত চব চামিল হ'ব লাগে, ইউপিপিএল দল ভাঙি দি বিপিএফত চবে আহি পেলাই চামিল হ'ব লাগে, তেনেকুৱা ধৰণৰ নহয়। ইয়াত দল বিপিএফ দল হিচাপে দলে থাকিব, ইউপিপিএল দল তেওঁলোকৰ আছে, ইউপিপিএল দল হিচাপে থাকিব। কথাটো হ'ল নিজৰ নিজৰ দলৰ পৰিচয় অস্তিত্ব বজাই ৰাখি, দলীয় যিবিলাক নিজৰ পতাকা আমি হাতত ৰাখি আগন্তুক 2025 চনৰ বিটিচি ইলেকশ্যন যিটো হ'ব, সেই ইলেকশ্যনত আমি দুটা দলে আসন বুজাবুজিৰে 40টা সমষ্টি যিহেতু আছে, সেই 40টা সমষ্টিটো আধা আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰোঁ নেকি? আমাৰ বিটিচি কেন্দ্ৰিক বড়োমূলীয় ৰাজনৈতিক দল দুটা যিহেতু আছে, বিপিএফ আৰু ইউপিপিএল দল, বিটিচিৰ ছাত্ৰত জন্মলাভ হোৱা জন্মগ্ৰহণ কৰা দল, গতিকে বিটিচিৰ ৰক্ষণাবেক্ষণৰ ছাত্ৰত, বিটিচিৰ ষ্ট্ৰেংথেন কৰাৰ ছাত্ৰত, বিটিচি অঞ্চলৰ ৰাইজৰ নিৰাপত্তা অধিকাৰ তেওঁলোকৰ বিচৰা ধৰণে সুযোগ সুবিধা উন্নতিৰ কাম কৰাৰ বেলেগ যাতে সুবিধা হয়, ইয়াৰ কাৰণে এই দুটা আঞ্চলিক দলে এটা সময়ৰ আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি যিবিলাক দলটো নেকি গঠন কৰা হৈছিল, আমি কেলেই 2025 বিটিচি ইলেকশ্যনত আসন বুজাবুজিৰে ইলেকশ্যন খেলিব নোৱাৰোঁ? আমি নিশ্চয় খেলিব পাৰোঁ। ইয়াৰ কাৰণ এলায়েন্সৰ নীতিটো গ্ৰহণ কৰিহে আমি আলোচনা চলাই আছোঁ। সেইটো নহয় যে বিপিএফ আৰু ইউপিপিএলৰ মাজত একত্ৰীকৰণ কৰা হ'ব বা ইউনিফিকেশ্যন, তেনেকুৱা একজাক্ট চেন্সত সেইটো নহয়, এইটো আসন বুজাবুজিহে। আৰু এতিয়ালৈকে যিটো আলোচনা চলাই আছে, আলোচনাটো আপোনাসকলে চবেই জানে, এইটো খুব জটিল বিষয়, এইটো খুব স্পৰ্শকাতৰ বিষয়। এদিনত এবাৰ আলোচনা কৰিয়ে কিবা এটা সমাধান ওলাব, এইটো আপোনালোকে কেতিয়াও নাভাবিব। বহু বছৰ ধৰি আমাৰ মাজত ঘাট প্ৰতিঘাতৰ মাজেৰে যিহেতু আমি আহিছোঁ, সমালোচনা বিভিন্ন ধৰণৰ আমি দুই মেৰুত থাকি পেলাই দল চলাই অহা, গতিকে একে সময়তে একে দিনতে এবাৰতে
গোটেইখিনি ঠিক ঠাক হৈ যাব সেইটো আপোনালোকে নাভাবিব আমি খুব মানে সংযমেৰে খুব সাৱধানতাৰে আগবাঢ়িব লাগিব আৰু দুয়োটা দলৰ নেতা কৰ্মীসকলে চবে সদিচ্ছাৰে আগবাঢ়িব লাগিব আলোচনা আমাৰ মাজত চলি আছে এতিয়ালৈকে যিমানলৈকে চলিছে আমি নীতিগতভাৱে সন্মত হৈছোঁ যে আমি একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰিম এলায়েন্সত থাকি কিন্তু এলায়েন্সৰ এতিয়া ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা নীতিৰে আমি এলায়েন্সটো কৰিম ইয়াৰ ওপৰতো আমি আলোচনা কৰিম সেইটো এটা টেকনিকেল পাৰ্ট পলিটিকেল টেকনিকেল মেটাৰৰ ওপৰত ডিছকাশ্যন আমি কৰিবৰ কাৰণে আগন্তুক আলোচনাত সেইটো আৰম্ভ কৰিম ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি আগুৱাই যাম যে কেনেকৈ আমি সফলতাৰে আগভাগ লোৱাটো আমাৰ কাৰণে দৰকাৰ আছে কিন্তু এটা কথা ঠিক যে দুয়োটা দলৰ নেতাৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মী আছে ভোটাৰ ৰাইজ আছে BTC বাকী ৰাইজ আছে অকল বড়ো জনগণৰ কথা নহয় সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতা কৰ্মীসকলেও BTCত স্থায়ী শান্তি নিৰাপত্তা চবেই যিহেতু বিচাৰিছে সম উন্নয়ন সম বিকাশ সম মৰ্যাদাৰ কথা যিহেতু চবেই চিন্তা কৰে গতিকে ইয়াত আমি দুয়োটা আঞ্চলিক দলৰ নেতা কৰ্মীসকলে একগোট হৈ পেলাই আগন্তুক ইলেকশ্যনত যদি এলায়েন্সৰ নীতিৰে যদি কাম কৰোঁ তেনেহ'লে খুবেই ভাল হ'ব বুলি আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা নিম্ন স্তৰৰ পৰা ৰাইজৰ যিটো বিপুল সঁহাৰি সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ চবেই বিচাৰিছে যে এই দুটা দলে একেলগে ইলেকশ্যনটো খেলক সেইটো এটা ইউনিফিকেশ্যনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা মানে কাম হওক এইটোকে ৰাইজে বিচাৰিছে গতিকে এই আলোচনাটো সফল কৰাৰ বেলেকাত সবৰে দায়িত্ব আছে কৰ্তব্য আছে ৰাইজৰো আছে ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন যিবিলাক আছে তেওঁলোকৰো দায়িত্ব আছে কৰ্তব্য আছে সফল কৰিবই লাগিব ইয়াৰ মাজত হয়তো মানুহবিলাকে ভাবিব পাৰে বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক বাহিৰৰ যিটো ওলাই আছে ওলাবই স্বাভাৱিক আমি কাৰো মুখটো বন্ধ কৰিব নোৱাৰোঁ কিন্তু আমাৰ দায়িত্ব আমি কৰি আছোঁ পালন কৰি আছোঁ আমি কাম কৰিম কিন্তু মই আহ্বান জনাওঁ যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা সমালোচনা প্ৰতি সমালোচনা কৰা এইবিলাক আপাতত চিজফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ আৰু এই আলোচনাৰ যিটো মাহল বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে কৰাটো যাতে নহয় বা এই ধৰণৰ মানে আমি অলৰেডি গঠন কৰা মাহলটো যাতে নষ্ট কৰি যাতে দিয়া নহয় তাৰ প্ৰতি আমি সজাগ হৈ চবেই মানি চলিব লাগিব মই চবকে আহ্বান জনাইছোঁ দুয়োটা দলৰ নেতা কৰ্মীসকললৈ আলোচনা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা যিহেতু হৈ আছে যোগাত্মক হৈ আছে আৰু চবৰে সহায় সহযোগিতা পালে এই আলোচনাটো নিশ্চয় মানে সন্তোষজনকভাৱে মীমাংসাত আহিব বা একেলগে ইলেকশ্যনত অংশগ্ৰহণ কৰা যিটো নীতিৰে আগবাঢ়িছোঁ সেইটো সফল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস পলিটিকেল পাৰ্টি হিচাপে প্ৰত্যেক ইলেকশ্যনটো পাৰ্টিবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ইম্পৰ্টেণ্ট যিটো মানে বিষয়ৰ ওপৰত আৰোপ কৰা হয় বা গুৰুত্ব আপুনি হিচাপে লৈছে তাৰ ওপৰত আপুনি যদি অংশগ্ৰহণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে বা সিদ্ধান্ত ল'ব তেনে ক্ষেত্ৰত চবে নিজে নিজে সফলতাৰে কাম কৰিবৰ কাৰণে আৰু এই যুদ্ধখনত বিজয় সাব্যস্ত কৰিবৰ কাৰণে নীতি গ্ৰহণ কৰাটো দল আৰু দলৰ নেতা কৰ্মীসকলৰ চবৰে দায়িত্ব চিডলি বাই ইলেকশ্যনৰ কাৰণে BPF দলৰ পৰা অংশগ্ৰহণ কৰাটো সেইটো অনিবাৰ্য আমি এই নিৰ্বাচনত ফলাফল ৰাইজে কি দিয়ে কি নিদিয়ে সেইটো পিছৰ কথা কিন্তু ৰাইজৰ ওচৰত আমি যাবই লাগিব আমাৰ ভোটাৰসকলক আমি আশ্বাস দিব লাগিব যে আমি এটা দল হিচাপে শক্তিশালী হিচাপে ইয়াত যুঁজ দিছোঁ আৰু আমাৰ দলীয় প্ৰাৰ্থীক জিকাবৰ কাৰণে কাম কৰাটো আমাৰ চবৰে দায়িত্ব দলীয় কৰ্মী দলৰ নেতা সমৰ্থনকাৰী ৰাইজ সাধাৰণ ভোটাৰ ৰাইজ চবৰে লগত একেলগে কাম কৰি আমাৰ প্ৰাৰ্থী যাকে নাকি আমি মানে থিয় নকৰাও কিয় সেই মানুহজনক জিকাবৰ কাৰণে আমি কাম কৰিম সিদ্ধান্ত ল'ম এতিয়ালৈকে যদিও দলীয় মজিয়াত ফাইনেল সিদ্ধান্ত লোৱা নাই কিন্তু অচিৰে লোৱা হ'ব মই সেইখিনি আপোনালোকক জনাব পাৰোঁ